হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। মোৰ কেইদিনমান গা বেয়া আছিলে, যাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ ভালকৈ আৰু ভইচ অভাৰো দিব পৰা নাছিলোঁ। এইটো ভিডিঅ' বহুত দিন হৈ গ'ল, মই এডিট কৰি থৈ দিছিলোঁ, কিন্তু মই ভইচ অভাৰ দিব নোৱাৰাৰ বাবে মই দিব পৰা নাছিলোঁ ভিডিঅ'টো। ভাইটিহঁত আহিছিলে যোৰহাটৰ পৰা, সিহঁতৰ লগত সেইকেইটা দিন ধুনীয়াকৈ পাৰ হ'ল। এয়া ভাইটিয়ে বাচ্ছাকেইটাক ল'ৰা ছোৱালীকেইটাক পঢ়াই আছে ৰাতিপুৱা ভাগত, আৰু লগতে হাজবেণ্ডৰ লগত আমাৰ আৰাধ্যা মানে মোৰ ছোৱালী ধুনীয়াকৈ খেলি আছে। আনফালে মই পাকঘৰত আছোঁ, কিবা ভাত পানী বনোৱাৰ কামত লাগি আছোঁ, দুপৰীয়াৰ কাৰণে যি বনাব লাগে। হাজবেণ্ডে মাছ আনি দিছিলে, সেইকাৰণে সেইখিনি প্ৰথমতে বনাই ল'লোঁ। প্ৰথমতে মাছখিনি ফ্ৰাই কৰি ল'লোঁ আৰু তাৰপিছত মই সেইখিনি তৰকাৰী বনাম। আৰু দুপৰীয়া ভাগৰ কামখিনি সোনকালে শেষ কৰি থ'লে আজৰি হৈ যোৱা যায়, সেইটো কাৰণে ভাবিছোঁ মই সোনকালে মানে কামখিনি কৰি মেলি আজৰি হৈ যাওঁ। তাৰপিছতে এইফালে মাছখিনি ফ্ৰাই কৰি আছোঁ, লগতে ভাতৰ কাৰণে বাকীখিনি যিখিনি যা যোগাৰ কৰি থ'ব লাগে সেইখিনিও মই কৰি মেলি অলৰেডি ৰেডি কৰি দিলোঁ। এয়া মই শাক চব্জি যিখিনি লাগে, মই আজি জিকা আৰু বিলাহী দি পেলাই মাছখন বনাম। এনেকৈ ভাল লাগে গৰম দিনত খাই পেলাই, এনেকৈ পাতলা জোল বনালে মাছ দি পেলাই মোৰ কিন্তু খুবেই ফেভৰেট হয়। বেছি মা মছলা খোৱাতকৈ এনেকৈ পাতলকৈ জোলকণ বনালে মই কিন্তু খুব ভাল পাওঁ, মানে মাছৰ টেঙা জোলৰ নিচিনাই হয় আৰু খাবলৈ। এইফালে এইখিনি মাছখিনি ভজা হৈ গ'ল, আৰু মোৰ লগতে বহুদিনৰ মূৰত যেতিয়া ফেমিলি লগ হয় তেতিয়া তাৰ এটা সুকীয়া আনন্দ থাকে। এনেকৈ ভাইটিহঁত যেতিয়া মাজে মাজে আহে আমাৰ এনেকৈ ঘৰখনত, সেইকেইটা দিন একদম পূৰা হাঁহি ফূৰ্তিৰে মানে কেনেকৈ দিনকেইটা পাৰ হৈ যায়। সিহঁত আহেহে আকৌ যাবলৈ হয়েই, এনেকৈ উৎপাতকৈ ফূৰ্তিৰ মাজেৰে হাঁহিৰে মানে দিনকেইটা পাৰ হৈ গুচি যায়গৈ। তাৰপিছত এয়া মোৰ দুপৰীয়াৰ কাৰণে যি মাছ তৰকাৰী বনাব লগা আছিলে সেইখিনি ৰেডি হ'ল, আৰু লগতে চিম্পুলকৈ মানে দুই এটা ভাজি চব্জি বনালোঁ, আৰু লগতে পাপৰ ফ্ৰাই কৰিলোঁ। এনেকৈ দুপৰীয়া আমি খালোঁ। তাৰপিছতে মোৰ ৰাতি মানে নেক্সট ডে এটা কেকৰ অৰ্ডাৰ আছিলে, সেইটো মই ৰাতিয়ে বনাই থওঁ বুলি ভাবিলোঁ, কাৰণ পিছদিনাখন আৰু মোৰ বনাবলৈ সময় নহ'ব, যিহেতু ঘৰত আলহী আছে। সেইটো কাৰণে মই মানে ৰাতিয়ে কেকৰ বেচটো বনাই থৈ দিলোঁ, ৰাতিপুৱা ভাগত আইচিং কৰিম। আৰু এয়া মই কেকৰ কামখিনি আৰম্ভ কৰি দিছোঁ। ভিডিঅ'টো মই স্পীড মোডত দি থৈছোঁ, নহ'লেতো বহুত দীঘলীয়া হৈ যাব, সেইটো কাৰণে স্পীডতে দি থ'লোঁ। মোৰ কিন্তু প্ৰায়ে এনেকুৱা হয়, যেতিয়া কামৰ বাৰ্ডেন বেছি থাকে তেতিয়া মোৰ এক্সট্ৰা আৰু বেছি কাম বাঢ়ি যায়গৈ। এনেকুৱা কাৰকাৰ হয় বাৰু, মোৰ লগত প্ৰায় হৈ থাকে, কিন্তু চম্ভালিবতো লাগিবই। আৰু এনেকৈয়ে মোৰ কেকৰ কামখিনি আজৰি হ'ল। এয়া হৈছে কেকৰ ফাইনেল লুকটো, কেনেকুৱা লাগিল জনাব। বাই বাই।